নমস্কাৰ, মই ডক্টৰ প্ৰাঞ্জল হালৈ। আজি পুনৰবাৰ নতুন ভিডিঅ' এটা লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোক সকলোকে মোৰ চেনেল ডক্টৰ হালৈজলৈ স্বাগতম জনাইছোঁ। আজিকালি বহুত মানুহৰ শৌচ খুব টান আৰু ইৰেগুলাৰ হয়, যাৰ কাৰণে কেতিয়াবা শৌচদাৰটো ফাটি যায় আৰু বহুত বিষ হয়। কিছুমানৰ তেজ ওলাই আহে আৰু কিছুমানৰ সৰু সৰু লাম্পৰ দৰে বাহিৰলৈকে ওলাই অহাও দেখা যায়, যাৰ কাৰণে বহিবলৈকো বহুত কষ্টকৰ হয়। এই কণ্ডিশ্যনটোক আমি পাইলছ বুলি কওঁ। শৌচদাৰত বিষ হ'লে বা শৌচদাৰটো ফাটি গ'লে আপোনাৰ পাইলছ নহ'বও পাৰে। কিছুমান ক্ষেত্ৰত পাইলছ হ'লে অপাৰেশ্যন পৰ্যন্ত কৰিবলগীয়া হয়। বহুত মানুহৰ এটা ভ্ৰান্ত ধাৰণা আছে যে যদিহে কাৰোবাৰ পাইলছ হয়, যদিহে তেওঁলোকে ইউজ কৰা আপুনি টয়লেট বা শৌচাগাৰ ইউজ কৰে, আপোনাৰো পাইলছ হোৱাৰ সম্ভাৱনা থাকে। তেনেকুৱা ধৰণৰ ভ্ৰান্ত ধাৰণা থকাৰ কাৰণে বহুত মানুহে পাইলছ হ'লেও লুকুৱাই ৰাখে আৰু বহুত বেছি হ'লেহে চিকিৎসকৰ ওচৰ চাপে। আৰু হয়তো এনেকুৱা এটা কণ্ডিশ্যন পাইগৈ তেওঁলোকে অপাৰেশ্যন নকৰাকৈ ভালেই নহয়। সেইকাৰণে আমি যদিহে পাইলছক আৰম্ভণিতে চিনাক্ত কৰিব পাৰোঁ বা আৰম্ভণিতে যদি আমি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰোঁ আৰু আপুনি যদিহে খোৱা হেবিটবিলাক ডেইলি চেঞ্জ কৰে আৰু যদিহে মেইনটেনেঞ্চ কৰে, তেতিয়া পাইলছক আমি অপাৰেশ্যন নকৰাকৈ সঠিকভাৱে ঠিক কৰি ল'ব পাৰোঁ। কি কি খাদ্য খালে পাইলছ সঠিকভাৱে ঠিক কৰিব পাৰি আৰু অপাৰেশ্যন নকৰাকৈ ইয়াক কিয়ৰ কৰিব পাৰি, তাৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। যদিহে ভিডিঅ'টো ভাল লাগে আপুনি লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। আমাৰ শৌচদাৰৰ ভেইনবোৰ যেতিয়া ফুলি যায় তেতিয়া খুব বিষ সৃষ্টি হয় বা কেতিয়াবা ফাটি যোৱাৰ ফলত তাৰ পৰা তেজো ওলাব ধৰে, যাক আমি পাইলছ হোৱা বুলি কওঁ। পাইলছ বা অৰ্শৰোগ আজিকালি খুবেই কমন প্ৰব্লেম। কিছুমানে লাজতেই চিকিৎসা নকৰি বহুত দিনলৈ তেনেকৈ কষ্টতে ভুগি থাকে, যাৰ ফলত পাইলছ বহুত বাঢ়ি যায় আৰু ফুলি যায় আৰু বাহিৰলৈকে ওলাই অহাৰ পাছতহে চিকিৎসা কৰিবলৈকে যায়। কিছুমানৰ ব্লিডিং হোৱাৰ কাৰণে ৰক্তহীনতাতো ভুগিব ধৰে বা এনিমিয়াতো ভুগিব ধৰে, যাৰ কাৰণে শাৰীৰিক অৱসন্নতা বা খুব দুৰ্বল লগা, মূৰ ঘূৰণি আদি সমস্যা পিছত দেখা দিব পাৰে। পাইলছৰ মুখ্য অন্যতম কাৰণ এটা হৈছে কনষ্টিপেশ্যন বা কষ্ঠকাঠিন্য। কষ্ঠকাঠিন্য কেনেকৈ হয়, কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, ইয়াৰ বিষয়ে অন্য ভিডিঅ' এটাত আলোচনা কৰিছিলোঁ। এই ভিডিঅ'টোৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে, আপুনি চাব পাৰিব। আমাৰ শৌচদাৰত বহুতো সৰু সৰু ভেইনছ বা শিৰা উপশিৰা থাকে। এই ভেইনবোৰ কেতিয়াবা ফুলি যায় আৰু কেতিয়াবা তেজ ওলাই আহে, যাৰ ফলতে পাইলছ হয়। পাইলছ দুই ধৰণে হ'ব পাৰে, এটা এক্সটাৰ্নেল পাইলছ আৰু এটা ইণ্টাৰনেল পাইলছ। এক্সটাৰ্নেল পাইলছত শৌচদাৰৰ বাহিৰতে হয়, অৰ্থাৎ শৌচদাৰটো ফুলি যায়, বহুত বিষ হয়, কিছুমানৰ খুব খজুতি হয়, কিছুমানৰ শৌচ কৰিবলৈকে ভয় লগা হয়, কিছুমানৰ এনেও বহিবলৈকে ভয় লগা হয়। তাৰ পাছত হৈছে ইণ্টাৰনেল পাইলছ। ইণ্টাৰনেল পাইলছ বা হেমৰেজছত শৌচদাৰৰ ভিতৰৰ ফালে হয়। মলভাণ্ডাৰৰ ভেইনবোৰ বা শিৰা বা উপশিৰাবোৰ ফুলি যাবলৈকে ধৰে, যাৰ ফলত কেতিয়াবা ফাটি যায় আৰু শৌচ কৰোঁতে টপাল টপাল ধৰণে তেজ পৰিবলৈকে ধৰে। কিছুমানৰ সৰু সৰু লাম্পৰ দৰে খুব কোমল অংশ বাহিৰলৈকে ওলাই অহা পৰ্যন্ত লক্ষ্য কৰে আৰু শৌচদাৰটো ফুলি থকাৰ কাৰণেই শৌচ খোলোচা নহয়। কিছুমানৰ শৌচদাৰত খুব খজুতি হ'বলৈকে ধৰে আৰু কিছুমানৰ এক্সটাৰ্নেল আৰু ইণ্টাৰনেল পাইলছ একেলগে হয়, যাৰ ফলত বহুত কষ্টকৰ অনুভৱ হয়। এক্সটাৰ্নেল পাইলছ বা ইণ্টাৰনেল পাইলছ হোৱাৰ কাৰণ বহুতো আছে, যদিও এই সকলোবিলাক কাৰণ আমি নিজে নিজে কৰি লোৱা, যাৰ কাৰণে আমি পাইলছত খুব বেছি পৰিমাণে ভুগিবলৈকে ধৰোঁ। বেড লাইফষ্টাইল হেবিট আৰু বেড বাৱল হেবিট পাইলছৰ মুখ্য অন্যতম এটা কাৰণ। পাইলছৰ অন্য এটা কাৰণ হৈছে ক্ৰনিক কনষ্টিপেশ্যন বা কষ্ঠকাঠিন্য। যদিহে কষ্ঠকাঠিন্যত বহুত দিনৰ পৰা ভুগি থাকে, তেতিয়াহ'লে তেওঁলোকৰ শৌচ বহুত টান হয়, যাৰ ফলত মলভাণ্ডাৰত থকা ভেইনবোৰ খহনি খায় আৰু ফুলি যায়, যাৰ ফলত তাৰ পৰা ব্লিডিং হ'ব ধৰে আৰু টপাল টপাল ধৰণে তেজ বহুত দিনৰ পৰা পৰি থকাৰ কাৰণে তেওঁ ৰক্তহীনতাও ভুগিব ধৰে। ভেইনবোৰ খহনি খোৱাৰ ফলতে তাৰ পৰা তেজ ওলাবলৈকে ধৰে আৰু এনেকৈ পাইলছৰ আৰম্ভণি হয়। কিছুমান মানুহে বহুত দেৰিলৈ শৌচ উজাই ৰাখে, যাৰ ফলত বহুত দেৰিলৈ শৌচ উজাই ৰাখিলে মলভাণ্ডাৰত শৌচ খুব টান হ'ব ধৰে, যাৰ ফলত কষ্ঠকাঠিন্য হয় আৰু এনেকৈ পাইলছৰ সৃষ্টি হয়। বহুত মানুহৰ বাৱল হেবিট বা বাৱল মুভমেণ্ট ভাল নহয়, যাৰ কাৰণে বহুত দেৰিলৈকে
টয়লেটত বহি থাকিব লগা হয়। বহুত সময় যদিহে টয়লেটত বহি থাকিব লগা হয় আৰু শৌচ ক্লিয়াৰ কৰিবলৈকে বহুত প্ৰেছাৰ বা ষ্ট্ৰেইন দিব লগা হয়, তেতিয়াও পাইলছৰ আৰম্ভণি হয়। প্ৰেগনেঞ্চি পিৰিয়ড বা গৰ্ভৱতী মহিলাৰ গৰ্ভধাৰণৰ সময়ছোৱাতো পাইলছ হোৱা দেখা যায়। বহুত মানুহে ল' ফাইবাৰ থকা ডায়েট বা হাই প্ৰটিনযুক্ত খানা যেনেকৈ মাংস, কণী, মাছ, ঘি আদি বহুত বেছি সেৱন কৰে, যাৰ ফলত আমাৰ বাৱেল হেবিট বা বাৱেল মুভমেণ্ট খুব ইৰেগুলাৰ হয় আৰু সহজতে পাইলছত ভুগিবলৈকে ধৰোঁ। বেছি জাংক ফুড খালে বা যদিহে বেছি মছলাযুক্ত খানা বা খুব অইলিযুক্ত খানা খোৱা হয়, তেতিয়াও আমাৰ বাৱেল মুভমেণ্ট খুব ইৰেগুলাৰ হ'ব ধৰে আৰু আমি সহজতে পাইলছত ভুগিবলৈকে ধৰোঁ। বয়স বাঢ়ি যোৱাৰ লগে লগেও মলমণ্ডলৰ মাংসপেশীবোৰ উইক হ'বলৈকে ধৰে, যাৰ ফলত কিছুমান মানুহৰ সহজতে পাইলছ হ'ব ধৰে। কিছুমানে বহুত বেছি ওজন কঢ়িয়ায়, যাৰ ফলত বহুত বেছি ষ্ট্ৰেইন হোৱাৰ কাৰণে বা প্ৰেছাৰ হোৱাৰ কাৰণেই তেওঁলোকৰ পাইলছ হ'ব ধৰে। পাইলছ বা অৰ্শৰোগ হ'লে আমি কি সমস্যাত ভুগিব ধৰোঁ? কিছুমানৰ শৌচদাৰটো ফুলি আহে, যাৰ ফলত শৌচ কৰিবলৈকে কষ্টকৰ হয়। কিছুমানৰ শৌচদাৰটো ফুলি অহাৰ লগে লগে বহুত বিষ হয়। কিছুমানৰ শৌচদাৰটো ফাটি যায়, যাৰ ফলত শৌচ কৰোঁতে বহুত কষ্টকৰ অনুভৱ হয়। শৌচ কৰাৰ পাছত বা শৌচ ধোৱাৰ পাছত তেওঁলোকৰ বিষ বাঢ়িবলৈকে ধৰে। কিছুমানৰ শৌচ কৰোঁতে শৌচৰ লগত টপাল টপাল ধৰণে তেজ পৰিবলৈ ধৰে। সৰু সৰু লাম্পৰ দৰে কোমল অংশ কেতিয়াবা বাহিৰলৈকে ওলোৱা লক্ষ্য কৰা যায়। এই লাম্পবোৰ কেতিয়াবা শৌচ কৰাৰ পাছত নিজে নিজে ভিতৰলৈকে সোমাই যায়। কিছুমানৰ ক্ষেত্ৰত আঙুলিৰে সোমাই দিব লগা হয় বা ভিতৰলৈকে ঠেলি দিব লগা হয়। কিছুমানৰ ভিতৰলৈকে ঠেলি দিলেও সি পুনৰাই বাহিৰলৈকে ওলাব ধৰে আৰু এই কণ্ডিশ্যনটোহে আটাইতকৈ চিৰিয়াছ কণ্ডিশ্যন হয়। শৌচদাৰটো ফুলি থকাৰ কাৰণে কিছুমানৰ শৌচ খৰচও নহয়, যাৰ কাৰণে বাৰে বাৰে শৌচ কৰিবলৈকে অনুভৱ হয়। পাইলছৰ চিভিয়াৰিটিৰ ওপৰত ডিপেণ্ড কৰি পাইলছক আমি 4 ধৰণে গ্ৰেড দিয়া হয়, যেনেকৈ গ্ৰেড 1 পাইলছ, গ্ৰেড 2 পাইলছ, গ্ৰেড 3 পাইলছ আৰু গ্ৰেড 4 পাইলছ। গ্ৰেড 1 পাইলছ কমন হয়। প্ৰায় মানুহৰে গ্ৰেড 1 পাইলছত ভোগা দেখা যায়। গ্ৰেড 1 পাইলছত সৰু সৰু লাম্প ভিতৰতে ডেভেলপ হ'ব পাৰে। যদিও বাহিৰৰ পৰা আপুনি লক্ষ্য কৰে, বাহিৰৰ পৰা লক্ষ্য কৰিলেও আপুনি দেখা নাপায় বা ই কোনো ধৰণৰ বাহিৰলৈকে ওলাই নাহে। 2 নম্বৰ গ্ৰেড পাইলছত সৰু লাম্পৰ দৰে কোমল অংশ বাহিৰলৈকে ওলাই আহে। শৌচ কৰাৰ সময়ত বাহিৰলৈকে ওলাই আহে আৰু শৌচ ধোৱাৰ পাছত বা শৌচ কৰাৰ পাছত ই নিজে নিজে ভিতৰলৈকে সোমাই যায়। 3 নম্বৰ পাইলছত কোমল অংশ বা স্মল লাম্প লাইক ধৰণে বাহিৰলৈকে শৌচ কৰাৰ সময়ত ওলাই আহে। যেতিয়া শৌচ কৰা হ'ব, ই নিজে নিজে ভিতৰলৈকে সোমাই নাযায়, যাৰ ফলত আঙুলিৰে হয়তো ঠেলি দিব লগা হয়। যদিহে গ্ৰেড নম্বৰ 3 হৈছে, আপুনি অতি সোনকালে ডক্তৰৰ পৰামৰ্শ লওক। নহ'লে যদিহে বাঢ়ি যায়, হয়তো আপুনি অপাৰেশ্যন পৰ্যন্ত কৰিবলগীয়া হ'ব পাৰে। গ্ৰেড 4 বা 4 নম্বৰ পাইলছত যিটো কোমল অংশ হয় বা স্মল লাম্প বাহিৰলৈকে ওলাই আহে, এনি টাইম ওলাই থাকিব পাৰে, যাৰ ফলত শৌচ কৰাৰ পাছতো সি ওলাই থাকিব বা শৌচ কৰাৰ সময়তো ওলাই থাকিব আৰু শৌচ কৰাৰ পিছতো সি বাহিৰলৈকে ওলাই থাকে। হাতেৰে ঠেলি দিলেও বা আঙুলিৰে ঠেলি দিলেও সি ভিতৰলৈকে সোমাই নাযায়। গ্ৰেড 4 কণ্ডিশ্যন হোৱাৰ আগতেই যদিহে আপুনি চিকিৎসকৰ পৰামৰ্শ লয়, যদিহে আপুনি কিছুমান মেনেজমেণ্ট গ্ৰহণ কৰে, তেতিয়াহ'লে পাইলছ কেতিয়াও চিৰিয়াছ কণ্ডিশ্যন নহয় আৰু অপাৰেশ্যন নকৰাকৈ আপুনি ইয়াক সঠিকভাৱে ঠিক কৰিব পাৰে আৰু ইয়াক কিয়ৰ কৰি ল'ব পাৰে। 4 নম্বৰ ষ্টেজ আহিলে আপুনি অভিজ্ঞ চাৰ্জন এজনৰ হতুৱাই ইয়াক ট্ৰিটমেণ্ট কৰিব লাগিব। স্মল ইণ্টাৰনেল পাইলছ সাধাৰণতে বিষ নহয়। যদিহে পাইলছ ডাঙৰ হয়, তেতিয়াহে ফুলিবলৈ ধৰে আৰু বিষৰ অনুভৱ হয়। লগতে তেজো ওলাবলৈ ধৰে, কিছুমানৰ খুব খুজুতি অনুভৱ হয়, ইৰিটেশ্যন হয়। শৌচদাৰটো ফুলি যোৱাৰ কাৰণে শৌচ খৰচা ভালদৰে নহয় আৰু বাৰে বাৰে শৌচ কৰিবলৈকে অনুভৱ হয়। যদিহে পাইলছ হয়, পাইলছ হ'লে যদিহে আমি বাছি খাওঁ বা আমি খাদ্য নিয়ন্ত্ৰণ কৰোঁ, অতি সহজতে পাইলছক আমি ঘৰতে ঠিক কৰি ল'ব পাৰোঁ। যদিহে পাইলছ বাঢ়ি যায় আৰু গ্ৰেড 4 ষ্টেজলৈকে আহে, তেতিয়া আমি অপাৰেশ্যন কৰিবলগীয়া হ'ব পাৰে।
পাইলছক আমি কেঁচুমৰীয়া বা অৰ্শৰোগ বুলিও কোৱা হয়। কি খাদ্য খালে আমি পাইলছ বা অৰ্শৰোগ বা কেঁচুমৰীয়া ঠিক কৰি ল'ব পাৰোঁ? ইয়াৰ কাৰণে হাই ফাইবাৰ খাদ্য অতিকে প্ৰয়োজনীয়। হাই ফাইবাৰযুক্ত খানা বা শাক পাচলি খোৱা ষ্টাৰ্ট কৰক। ফাইবাৰ থকা ফুডে পানীৰ লগত অতি সহজে ডিজল্ভ হৈ যায়, যাৰ কাৰণে যদিহে আমি ফাইবাৰ থকা ফুড খাওঁ, আমাৰ ইণ্টেষ্টাইনৰ কলন পাৰ্টটোৱে খাদ্যত থকা পানী এবজৰ্ব কৰি ল'ব নোৱাৰে, যাৰ ফলত শৌচ খুব ঢিলা হয় আৰু কনষ্টিপেশ্যন হ'ব নোৱাৰে আৰু আমি পাইলছৰ পৰা ভাল হ'ব ধৰোঁ। প্ৰতিদিনে 10ৰ পৰা 12 গিলাচ পানী বা 3ৰ পৰা 4 লিটাৰ পানী খাবলৈ আৰম্ভ কৰক। শৌচ কৰাৰ অনুভৱ হোৱাৰ লগে লগে শৌচ উজাই নাৰাখি শৌচ কৰিবলৈকে যাওক। যদিহে শৌচ কৰিবলৈকে উজাই ৰাখে বা বহুত বেছি ষ্ট্ৰেইন দিয়ে বা প্ৰেছাৰ দিয়ে, তেতিয়াহ'লে আপোনাৰ পাইলছ বাঢ়িব ধৰিব। কিছুমান পেইন কিলাৰ বা এণ্টাচিডেও কনষ্টিপেশ্যনৰ মুখ্য কাৰণ, গতিকে এইবোৰ খোৱা আপুনি পৰিহাৰ কৰক। প্ৰতিদিনে ৰাতিপুৱা সোনকালে উঠি 30 মিনিট সময় খোজ কাঢ়িবলৈকে বা ফিজিকেল এক্টিভিটি ষ্টাৰ্ট কৰক। ফিজিকেল এক্টিভিটি বা এক্সাৰচাইজ কৰিলেহে আপুনি কনষ্টিপেশ্যনৰ পৰা মুক্তি লাভ কৰিব পাৰিব আৰু এনেকৈ আপুনি পাইলছ ঠিক কৰি ল'ব পাৰিব। খুব বেছি মছলাযুক্ত বা তেলজাতীয় খাদ্য আদি খোৱাৰ পৰা আপুনি বিৰত থাকক। মাংস, কণী, মাছ, বাটাৰ, পনীৰ, ঘি আদি খোৱাটো এৰি দিয়ক। আপুনি যদিহে পাইলছ হৈছে আৰু মাংস, কণী, ঘি, পনীৰ আদি খালে আপোনাৰ ব্লিডিং হোৱাৰ বেছি চান্স থাকিব আৰু বহুত বিষ হোৱাৰো আপোনাৰ চান্স থাকে। গতিকে যেতিয়ালৈকে পাইলছত ভুগি থাকে, পাইলছ নকমালৈকে নন ভেজ খোৱাটো এৰি দিয়ক। চিজ বাথ লওক। প্ৰতিদিনে শৌচ কৰাৰ পাছত 2ৰ পৰা 3 বাৰ চিজ বাথ লোৱা ষ্টাৰ্ট কৰক। এটা চৰিয়াত কুহুমীয়া পানী লৈ তাত ডেইলি 15 মিনিট সময় লেপেটাকাৰি বহক। চিজ বাথ ল'লে আপোনাৰ পাইলছ সংকুচিত হ'ব ধৰিব আৰু যদিহে বিষ বেছি হৈ আছিল, বিষো কমিব ধৰিব আৰু পাইলছো ভাল হ'ব ধৰিব। সাধাৰণতে পাইলছৰ গ্ৰেড 1 আৰু গ্ৰেড 2 অতি সহজতে ঠিক কৰি ল'ব পাৰি। যদিহে গ্ৰেড নম্বৰ 3 বা 4 হৈছে, অৰ্থাৎ আপোনাৰ কোমল অংশ বাহিৰলৈকে বেছি ওলাই আহিছে, আপুনি হয়তো অপাৰেশ্যন পৰ্যন্ত কৰিবলগীয়া হ'ব পাৰে। তাৰ বাবে এজন চাৰ্জনৰ চিকিৎসা ল'ব লাগিব। মনত ৰাখিব যে যদিহে কাৰোবাৰ পাইলছ হৈছে আৰু তেওঁ ব্যৱহাৰ কৰা যদিহে টয়লেট আপুনি ইউজ কৰিছে, আপোনাৰ কেতিয়াও আপোনাৰ পাইলছ নহয়। পাইলছ হোৱাৰ মুখ্য কাৰণ হৈছে বেড বাউল হেবিট আৰু বেড ডায়েট হেবিট। যদিহে বহুত দিনৰ পৰা ইৰেগুলাৰ ডায়েট হেবিট হয়, যদিহে ইৰেগুলাৰ বাউল হেবিট হয়, তেতিয়া আমি অতি সহজতে পাইলছত ভুগিব ধৰোঁ। যদিহে বহুত মছলাযুক্ত খানা বা মাংস, কণী আদি আমি ডেইলি সেৱন কৰোঁ, আমাৰ অতি সহজতে পাইলছ হোৱাৰ চান্স বেছি থাকে। আপোনাৰ যদিহে পাইলছ হ'ব ধৰিছে, আজি দিয়া পৰামৰ্শবোৰ গ্ৰহণ কৰি চলিলেই ইয়াৰ পৰা অতি সহজতে পাইলছৰ পৰা আপুনি আৰোগ্য লাভ কৰিব পাৰিব। যদিহে ভিডিঅ'টো ভাল লাগে, লাইক আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।